সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এয়া আমাৰ বৰমা আৰু মায়ে ঘোঁৰা কুটি আছে পিঠা বনাবৰ কাৰণে। আমাৰ মাৰ ড্ৰেছযোৰ ইগনৰ কৰিব, যিমান ক'লেও ঠিক কৰি নলয়, ইমান ক'লেও ঠিক কৰি লওঁ কিন্তু ঠিক কৰি নল'লে, উল্টি মোকে গালি পাৰিলে ঠিক কৰি ল'ব দিয়াৰ কাৰণে। আৰু এয়া মায়ে পিঠা বনোৱা ষ্টাৰ্ট কৰি দিলে। মায়ে কিন্তু আমাৰ বহুত ধুনীয়াকৈ পিঠা বনাব জানে, কিন্তু মই নাজানো, শিকিহে আছো মাৰ পৰা। আৰু এয়া মই বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। বেছিকৈ থৈছে। হাতেৰে টিপি দিয়ে। আৰু আপোনালোকৰ ঘৰত কি কি পিঠা বনালে জনাব। আৰু এয়া মই বনাই আছোঁ, আগে পিছে বনাইছোঁ যিহেতু ইমান এটা কষ্ট পোৱা নাই। আৰু আজি ভিডিঅ'টি ইমানেই, শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।